নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ইনফৰ্মেটিভ ভিডিঅ' সৈতে মই আপোনালোকক চেনেলটিলৈ স্বাগতম জনাইছোঁ। যদি ভিডিঅ'টি আপোনাৰ বাবে সহায়কাৰী হয় তেনেহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। যিসকল লোকৰ নাম এতিয়াও অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টি বনাইছিলোঁ। কিছু পঞ্চায়তত এতিয়া আবেদন পত্ৰ লৈ আছে অৰুণোদয় আঁচনিৰ বাবে। আবেদন পত্ৰখন আপুনি জমা দিয়াৰ পাছতে এপ্লিকেশ্যন ফৰ্ম আহিব। এই আবেদন পত্ৰখনৰ লগতে আপোনালোকে নিজৰ পান কাৰ্ড, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড আৰু পাছবুকৰ জেৰক্স কপি দিব লাগিব। আবেদন পত্ৰখন আপোনালোকে কেনেকৈ লিখিব চাই লওকচোন। মাননীয় উপায়ুক্ত মহোদয় সমীপেক্ষু, তাৰপৰা নিজৰ জিলা নাম লিখিব, অসম দিব, তাৰপৰা তলত বিষয় লিখিব, অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন। তাৰপৰা যিদিনা আপুনি আবেদনখন দিবলৈ যাব সেইদিনাৰ তাৰিখটো লিখি দিব আপোনালোকে। তাৰপৰা তললৈ লিখিব মহাশয়, বিনীত সন্মানপূৰ্বক নিবেদন এই যে মই নিজৰ জিলাৰ নাম দিব, তাৰপাছত নিজৰ গাঁও পঞ্চায়তৰ নাম দি নিজৰ গাঁৱৰ নাম লিখিব। তাৰপৰা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ বাহিৰে আমাৰ পৰিয়ালত অন্য একো উপাৰ্জনৰ পথ নাই। তললৈ লিখিব গতিকে দয়ালু মহোদয়ে অনুগ্ৰহ কৰি মোৰ নাম এই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি সাহায্য প্ৰদান কৰে যেন। এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। তাৰপাছত ইতি আপোনাৰ বিশ্বাসী নিজৰ নাম দিব আৰু জিলাৰ নাম দিব।